হিন্দুৰ আক্ৰমণ হ'ল আৰু সেইমতে চব চাই পেলাই আমাৰ নেতাসকল আৰু সেইসকল ভাগৰি গৈছে 1962 আমাৰ বিষ্ণুপ্ৰিয়া গল্প কৰি আছিল তেওঁ কথা কৈছে আৰু জৱাহৰলাল নেহৰুৱে প্ৰশ্ন কৰিছে আপোনাক ইমান আন্দোলন কৰিছে চব চাকচেছ হৈছে অন্তিম সময়ত কিয় বুলি কৈছে 1947 জুনত স্বাধীন দিন বুলি কৈছে কিন্তু আগতে গমাৰ আগতে 1947 পুনৰ স্বাধীন দিলে কিয় বুলি কৈছে কিয় আপোনালোকে হাত এৰি দিছে তেতিয়া তেওঁ কৈছে তেওঁৰ বিশ্ববাৰে কি কথা কৈছে যে পুৰা কৈছে কিন্তু তেওঁলোকৰ অনুপ্ৰেৰণাৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষত হাজাৰ হাজাৰ ধৰণৰ আৰু বলিদান হ'ব লগা হ'ল আৰু আমি যে স্বাধীন পাইছোঁ এই স্বাধীন অকল আন্দোলন দ্বাৰা নহয় সহস্ৰ আন্দোলন দ্বাৰা পাইছোঁ এই কথাটো সকলোৱে ক'ব লাগে সকলোৱে আমি সেই কথা জানিব লাগে বুজিব লাগে আৰু আমাৰ স্বাধীন কেনেকৈ হৈছিল সেই বিষয়ে আমি জানিব লাগে দ্বিতীয়তে সৰু এটা উদাহৰণ কওঁ এজন বাপেক আছিল তাৰ ল'ৰা আছিল আমি সকলোকেইটা মণ্ডলে আয়োজন কৰিছোঁ আৰু ইয়াৰে সংগতি ৰাখি আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ ৰাজু মল্লিক ডাঙৰীয়া আহিছে আমাৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ সকলোকেইজন মুখ্যমন্ত্ৰী আহিছে আৰু এই বিভাজনে আমাৰ মানসিকভাৱে কেনেধৰণে আমাৰ শক্তিশালী ভাৰতখন আমি দুৰ্বল হ'লোঁ এই কথাবিলাক আমি ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ এটা আমি প্ৰচেষ্টা হাতত লৈছোঁ দলীয়ভাৱে আমাক নিৰ্দেশনা দিছে আৰু আমাৰ যথেষ্ট সংখ্যক আজি ৰাইজ গোট খাইছে সকলোৱে আজি এই বিভাজন বিভীষিকা স্মৃতি দিৱসত লগত জড়িত হৈছে আৰু মই ভাবোঁ যে আমাৰ দেশৰ স্বাধীনতাৰ আগৰাতি যিটো অৱস্থা হৈছিলে সেই কথাৰ বিষয়ে বহুতে নাজানে সেইকাৰণে সকলোৱে জানে পৰিৱেশৰ বিষয়ে জ্ঞাত হয় তাৰ বাবে আজি এই বিভাজন বিভীষিকাৰ স্মৃতি